শিৱৰাত্ৰি মানেই শিৱসাগৰ নহয় জানো, গতিকে মেলা চাবলৈ বুলি এপাক ওলাই গ'লোঁ। লগতে মমনকো লৈ গৈছিলোঁ। মমন এনেকৈ মানে তাক আজিলৈকে ভিৰ ভাড়াত ক'তো নিয়া নাই, এইবাৰ তাক প্ৰথম শিৱৰাত্ৰিতে এনেকৈ উলিয়াই নিছোঁ। তেতিয়া সৰু হৈ আছিল যিহেতু আগতে, এতিয়া অকণমান 8 মাহ চলি আছে আৰু এতিয়াও ইমান ডাঙৰ হৈছে বুলি ক'ব নোৱাৰি। ইমান ভিৰত নিদিওঁ বুলি ভাবিছিলোঁ যদিও এপাক এনেই মাৰি আহোঁ বুলি ভাবিলোঁ। আৰু সি পিছে আধাতে শুই গ'ল দেই। তাক লৈ সেনেকৈয়ে মেলা এপাক ঘূৰিলোঁ আৰু তাৰপিছত কিবা এটা খাই বৈ ঘৰলৈ আহিলোঁ। এফালে বাহঁত আৰু ভাগিন গৈছিল, এফালে মমনে চাওকচোন টকটককৈ চাই গৈছে। সি ইমান ভিৰ ভাৰ বেয়া পায়, তাতে মাজতে অলপ আমনিও কৰিছিল। সেইবাবে এপাক কিনেই জাষ্ট ঘূৰি আৰু গুচি আহিলোঁ। এইফালে চাওকচোন দলৰ কলচীটো ইমান ভাল লাগে নহয়নে, আঁতৰৰ পৰা দেখিয়ে ভাল লাগে। আৰু এইফালে ভিৰ চাওক মানুহৰ। এইফালে দলৰ ফালে বিশেষকৈ পুখুৰী পাৰটোৰ ফালে দোকানখিনি দি দিয়ে যিহেতু ৰাস্তাটো ঠেক হৈ যায়। আৰু এইফালেও কিন্তু মানে এইকেইদিন বহুত ভিৰ হৈছে। 4 তাৰিখৰ পৰা 9 তাৰিখলৈকে আছিল শিৱৰাত্ৰি। আৰু এইফালে হোলী, জুমকা সকলোৰে ইমোশ্যন, নাৰীসকলৰ, মহিলাসকলৰ, ছোৱালীবোৰৰ। আৰু মইতো এইবিলাক দেখিলে ৰখি থাকিব নোৱাৰোঁ। লগতে দেখিলোঁ এডাল হেয়াৰ বেণ্ডডাল, মই লোৱা নাই পিছে, টিকলি এজনীৰ কাৰণে লোৱা হৈছিলে। মই এনেই লগাই চালোঁ, কেতিয়াবা সৰু হ'বলৈ মন যায় দিয়কচোন। তাৰপিছত অলপ চাই কৰি ঘূৰি আহি খাবলৈ বুলি সোমালোঁ ৰেষ্টুৰেণ্টখনত। তাতে আমি চবেই কিবা এটা খাই ল'লোঁ। আমাৰ খানাৰ এয়াই আছিল। ভাবিলোঁ আপোনালোকেও এইকেইটাও শ্বেয়াৰ কৰি দিওঁ। আৰু মানুহজনৰ লগত আৰু মমনৰ লগত ফটোটো উঠিছোঁ যেতিয়া শ্বেয়াৰ নকৰোঁনো কিয় আপোনালোকৰ লগত। আৰু এইফালে আমাৰ ফ্ৰেণ্ড আৰু মমনৰ বায়েক, এই টিকলিজনী দেখিছেনে, বেছি দিনৰ নহয়, 20-21 দিনমানৰ ডাঙৰ হ'ব। আৰু সেনেকৈয়ে আমি শিৱৰাত্ৰিটো দিনটো পাৰ কৰিলোঁ।